নমস্কাৰ বন্ধুসকল, মই অসমীয়া ল'ৰাই লৈ আনিছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ'। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া গৈছোঁ বৰ্তমান পুখুৰীত গা ধুবলৈ। চাই লোৱা ভিডিঅ'টো। আমি এতিয়া গৈছোঁ, এইটো হ'ল ৰাস্তা আৰু দুটামান আছে আৰু আছে এটি ৰখি আছে। এইটো হ'ল ৰাস্তাটো। সেইকেইটা যিহেতু সেইকেইটা আমাৰ পাৰ্টনাৰকেইটা আহি আছে গা ধুবলৈ পুখুৰীত। ব'লা আমি গৈ থাকোঁ গা ধুবলৈ। কেনেকুৱা লাগিব গা ধুই? ভালে লাগিব যেন লাগিছে। পানী হৈ আছে এইপিনে। এইটো ৰাস্তাত যাম। এইটো ৰাস্তাত পুৰা মজা লাগিব আজি গা ধুই। ৰ'দটো পুৰা দি আছে। আৰু এইটো খগেনৰ ঘৰ। এইটো খগেন ৰখি আছে। এতিয়া আমি আধাডোখৰ পালোহি আহি গৈ আছোঁ। আৰু ঘৰটো একদম পুৰা বডি চডি উলিয়াই পুৰা ৰেডি হৈ আছে। ডাইৰেক্ট মানে জঁপিয়াইহে দিবগৈ আৰু গৈ আৰু এটা এইটো গেঞ্জি চেঞ্জি পিন্ধি আহিছে। চাই যোৱা ভিডিঅ'টো আৰু অলপ দূৰ আছে। আৰু এইখনে হ'ল আমাৰ গাঁৱলীয়া পৰিৱেশ। হয়টো হ'ল নামঘৰ এটা বনাই আছে। আৰু এইটো হ'ল লগৰটো ঘৰ মোৰ। এইবোৰে আৰু ৰাস্তা, গাঁৱলীয়া পৰিৱেশৰ ৰাস্তা। গাঁৱলীয়া হ'লে এয়াই পুৰা পানী যাব লাগিব। আগত যিহেতু দুটা গৈ আছে, এই দুটা চলো পুৰা বডি চডি উলিয়াই গৈছে। আগতে বডি দেখা দিয়া গজব বেজতি হে। যিহেতু আমি এতিয়া পাই গ'লো সেই পুখুৰীটো। এতিয়া হ'ল পুখুৰী। ডাইৰেক্ট গৈ আৰু জঁপিয়াইহে দিমগৈ আৰু। আগৰকেইটা গৈ আছে। পুৰা ৰ'দ দিছে। আৰু মানে কথাটো কি হয়, মানে গৰম কালি আমি দুবাৰ ধুওঁ আৰু ঠাণ্ডা কালি এবাৰহে ধুওঁ। আৰু মানে গৰম দিনকেইটা মেনেজ কৰি পেলাওঁ। ঠাণ্ডা গোটেই পথাৰ আৰু এইটোৱে হ'ল মেইন ডাঙৰ আমাৰ পুখুৰী। গ'ল এইকেইটা, যিহেতু এইকেইটা হ'ল নামি গ'ল। নৈখনৰ কিনাৰতে পুখুৰীটো লাগি আছে। এইখন হ'ল নৈ। আৰু নৈত ধুব নোৱাৰা কাৰণটো হ'ল দেখাই আছোঁ বাৰু। যিহেতু এইবোৰ নৈত ধোৱা কাৰণটো হ'ল এইবোৰ কলমুখে ইয়াত সেইকেইটাকে মানে এই পুখুৰীতে ধোওঁ। আৰু পুখুৰীটো খান্দি থৈছে। আৰু মালিকে তাকে মাছ ধৰিব সৈতে পুহিছে আৰু আমাৰ হাতিকে গা ধুবলৈ। আৰু এইকেইটা নামিলে আৰু এটা লুঙি চুঙি হলাই আছে। মই নামিম আৰু লাহে লাহে নামিম। এতিয়া নামিলে পুৰা গৰমত পুৰা ৰ'দ, পুৰা চোকা ৰ'দ। পানীটো ঠাণ্ডা নে? পানীটো ঠাণ্ডা নে? পানীটো ঠাণ্ডা কিন্তু বেলেগ গৰম বোলে। দৰটো পুৰা আছে। জেচিবিহে খনা। আৰু এইপিনে হাল চাল এইকেইটা পুৰা ধাম। যিহেতু এই কি দুটা পুখুৰী আছে আৰু এটা আছে দেখাই। এইটো এতিয়া মানে নতুন এইটো এটা হ'ল পুখুৰী মোৰ বেগত। আৰু এটা হ'ল যিহেতু দুটা পুখুৰী আছে। আমাৰ ঘৰ ওচৰতো আছে পুখুৰী, মানে সেইটো কলমো বেছি। সেইকেইটাকে আৰু মানে দিগদাৰ। কেনেকুৱা লাগিছে ধুই? আৰু এইপিনে মজা লাগিছে। আৰু এইপিনে মজা। এইটো পুৰা ধামকৈ জঁপিয়াই দিলে।
আৰু এতিয়া লাহেকে মানে আৰু নামিহে দিম আৰু যিহেতু মোবাইলটো নিব নোৱাৰো গ্ৰুপ হোৱালে জপিয়াই দিলে নে বাৰু খালি এতিয়া বাইদেউ নিব নোৱাৰো চ এতিয়া মই ডাইৰেক্ট জপিয়াই দিম যিহেতু ৰুলিং এটা মাৰি দেখাই দিওঁ এটি গা ধুই আছে মোৰ ধুলো আমি দিছো বাৰু মজা লাগিছে ইয়াত মাজত যিহেতু এইটা লগৰকেইটা পুৰা মাজত আছো লৰিত মানে খাই লৰিত মান বহুত কেনেকা লাগিছে মজা মজা কেনেকা লাগিছে এতিয়া হাতটা মজাটো বেলেগ যিটো মাজত আছিলো আৰু লগৰ এইকেইটা নাই আমি চাৰিটা ধুই আছি আৰু পুৰা পথাৰ মাজতে পিনে মানুহ এঘৰ আছে আৰু এটা বস্তু পালে যিহেতু আমাৰ গা চা ধুই এতিয়া বৰ্তমান হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছো এতিয়া A few moments later. যিহেতু আমি গা চা ধুই মেলি এতিয়া আহিলো আম খাবলৈ এইজোপা হ'ল আম গছ আৰু এইকেইটা ৰখি আছে মানে আম গছজোপা শকত পুৰা উঠা 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 আৰু এইজোপা মালিকে এনেও ভিডিঅ' চাই ত' গম পাব এইজোপা কাম এইখন হ'ল বাৰী আৰু ইয়াৰ কচু শাক দি থৈছে যিহেতু আম গছজোপা ডাঙৰ যিহেতু আমি আমৰ গছৰ উঠিলো এতিয়া বৰ্তমান আৰু সেইটো হ'ল আছে এটা তলত আৰু এইপিনে গোটেইখন বাৰী আৰু এইপিনে আমি আম গছত আৰু সেইটো হ'ল আম এটা আছে সেইটো এটা আৰু সেইটো এটা এইটা পকি আছে পুৰা আম তই শিলিখা বোলে আকৌ এইপিনেও পাৰিবি এইজোপালে সেই এইডালেও পাৰিবি এইকেইটা হ'ল বান্দৰ আৰু এইকেইটা আছে তলত এটা যিহেতু আমি গছত উঠি আছো এতিয়া আকৌ বৰ্তমান বহুত দেৰি আৰু এটা তলত এটা আছে উঠিব পৰা নাই পুৰা চিৰি আছে আৰু ওপৰৰ পৰা আপোনালোকক দেখাইছো নাজানাটো যাব লাগিব
তোৰ ডালটো ভাগি নাথাকিলেহে হয় ডাল নাহি ভাগেগা দেই চকী এটা মই গৈছোঁ কিন্তু মোক টান নাভাঙিব মই এবাৰহে ধৰিলোঁ ক'ৰবাত নাজাৰাটো হ'ল এটা ভাঙিলে একো নাই পিছে আৰু তুম গুটি নাভাঙিব খোৱাত ব্যস্ত এই দেখো পকাম কেনেকুৱা লাগিছে মজা এনেকৈ খোৱাটো ফিলিংছটোৱে বেলেগ একেবাৰে যাম ন বোপাই ৰখো জ্বালা একদম ওপৰত আছোঁ মই আৰু ক'ৰবাত নাজাৰাটো হ'ল সেইটো এইটোৱে হ'ল নাজাৰা আৰু আছোঁ আমি ইয়াত আৰু গৰম উঠিছে আৰু পকা আমটো মজা লাগে খাই ত' আমজোপা মিঠা যিহেতু বেয়া মিঠা আম কৰি থৈ জানি দিওঁ আৰু গৈ আছোঁ বেলেগ এটা ডালত ত' আম দেখিছোঁ ইয়ালৈ আহিছোঁ এতিয়া বেলেগ এটা ডাললৈ আম খাই এতিয়া গছৰ ডালতে মানে বহি আছোঁ আৰু গৃহস্থক কৈছোঁ যে সোনকালে আম পাই নিও কি আম পকিলে আৰু নহ'লে এয়া দেখিছে নহয় এনেকুৱা অৱস্থা কৰিছে চাওক নহ'লে গোটেই আম এদাই কৰিব ত' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ত' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ত' বাই বাই